নমস্কাৰ, মই উৰ্মি পাখৰিলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ মচুন্দৰী এটা ৰেচিপি আগবঢ়াব ওলাইছোঁ। এয়া ঘৰৰে মচুন্দৰী আছিলে, মই ভালদৰে ধুই লৈছোঁ। মই নহৰু লৈছোঁ, অলপ বেছিকৈ লৈছোঁ। আপোনালোকে যদি নহৰু কমকৈ খায় তেনেহ'লে কমকৈ ব্যৱহাৰ কৰিব। আৰু 2টা কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ। আমি এইখিনিয়ে ব্যৱহাৰ কৰিম। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, মই কেনেদৰে বনাওঁ। এয়া মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াতে নহৰুটো দি দিম আৰু অলপ সময় এইখিনি ফ্ৰাই কৰিম। তেতিয়ালৈ গল্ডেন কালাৰ হৈ নাযায়, তেতিয়ালৈ এইখিনি ফ্ৰাই কৰিম। এতিয়া মই কেঁচা জলকীয়া 2টা দি দিছোঁ। মাজেৰে ফালি ল'ব কেঁচা জলকীয়া আৰু অলপ সময়খিনি ফ্ৰাই কৰিম। মোৰ ভজা হৈ গ'ল, দেখাই পাইছে নহৰুৰ কালাৰটো চেঞ্জ হৈছে। এতিয়া মই ইয়াতে মচুন্দৰীখিনি দি দিম। সোৱাদ অনুযায়ী নিমখ দিব। অলপ 2 মিনিট সময় ভাজিব লাগিব এইখিনি। 2 মিনিট সময় ভজাৰ পিছত এতিয়া আমি ইয়াতে অকণমান পানী এড কৰিম। দেখিছে কিমানখিনি কমি গ'ল। বেছি নালাগে, দেখাই পাইছে অলপ পানী দিছোঁ। এতিয়া জুইৰ ফ্লেমটো চিমত থ'ম আৰু ঢাকনি মাৰি সিজিবলৈ দিম। ঢাকনিখন লগাই দিছোঁ। এতিয়া আমি চেক কৰিম হৈছে নে নাই। পানীটো আছে অলপ। এতিয়া জুইৰ ফ্লেমটো বঢ়াই পানীখিনি যেতিয়ালৈ শুকাই নাযায় তেতিয়ালৈ এইখিনি ভাজিব লাগিব। পানীটো শুকাই গ'লে আমি জুইৰ ফ্লেমটো অফ কৰি দিম। এয়া হৈয়ে গৈছে আৰু এতিয়া মই নহৰুবোৰ এনেদৰে অলপ চেপি চেপি দিম যাতে ভালদৰে ভাঙি যায় আৰু মিক্স হৈ যায়। আপোনালোকে পিটিকি ল'বও পাৰে, কিন্তু মই এইখিনি নিপিটিকোঁ। মই কুৰাছখনেৰে অলপ চেপি চেপি দিছোঁ। মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি প্লেট এখনত উলিয়াই ল'ম। যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। এয়া মই প্লেট এখনত উলিয়াই ল'লোঁ। এতিয়া শেষত মই অকণমান কেঁচা মিঠাতেল দিম। এইটো অপশ্যনেল হয়, লাষ্টত দিবও পাৰে নিদিবও পাৰে। নিদিলেও খাবলৈ ভালেই লাগে আৰু দিলেও ভালেই লাগে। মোৰ ভাল লাগে বাবে মই দিছোঁ, আপোনালোকে নিদিলেও কথা নাই, কাৰণ ভাজোতেতো মিঠাতেল ব্যৱহাৰ কৰা যায়েই। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিলেই হ'ল। যিসকলে এনেদৰে ট্ৰাই কৰা নাই প্লিজ এবাৰ ট্ৰাই কৰিব। আশা কৰোঁ ভালেই পাব।